Hi guys, welcome to our vlog guys. আজি আমি এনেকুৱা এটা সেক্সি জায়গাত যাম ন, মানে বহুত ধুনীয়া জায়গা, মানে দেখলি মানুহ পাগলা হৈ যাব। দেখাম গাইজ, আপোনালোকে ব্লগটো লাষ্টলৈকে চাই থাকক। ঠাইটো গম পাব, বহুত সুন্দৰ ঠাই হয়। এতিয়ালৈকে আমিও দেখা নাই, কিন্তু গৈ পালে আমিও দেখা পাম, বহুত ভাল লাগে। এয়া ৰাম আমাৰ আহি পালে, আমি ৰামক নিবলৈ উভতি আহিলোঁ। আৰু এয়া মনোজ চাইডে চাইডে গৈ আছে, ঠাইখন সেউজীয়া চাইকেল। এয়া জিন্তু আৰু মাফিয়া। তো ব'লক এতিয়া গৈ থাকোঁ। হাই গাইজ, আহি আমি নন্দেশ্বৰ পীঠ পালোহি। আমাৰ জিন্তুহঁত এতিয়ালৈকে মানে কিবা মাফিয়া বুলি কিবা দোকানত ঔষধ চৌষধ ল'ব নেকি না, ফাৰ্মাচীত হৈছে, মাফিয়া ফাৰ্মাচীত হৈছে, কিবা ঔষধ ল'ব। অলপ সময় ৰখছোঁ আমি ইয়াতে। এতিয়া চাই লওক আপোনালোকে, এয়া কিহৰ খেতি আছিল এইগিলা? কেৰাচিন, কেৰাচিনৰ খেতি। কেইদিন পাছত কেৰাচিন হ'ব আৰু ইয়াতে নদী হৈ যাব এইখন। এনেকৈ সেউজীয়া হৈ নাথাকে আৰু। কেৰাচিনৰ কি ৰং কয় এতিয়া, বেঙুনীয়া নেকি, বেঙুনীয়া হৈ যাব। পানী মানে কেৰাচিন নেকি, পানী নহয়, সেনে নহ'ব মানে এইবিলাক। দেখাম দে, আমি টেনশ্যন ল'ব নালাগে গাইজ, বিন্দাছ দেখা হ'ব। ধৈৰ্য ধৰক খালি। হেণ্ড ট্ৰেক্টৰ আছে, কোনোবাই গাইজ নতুন গাড়ী কিনিছে গাইজ, ইয়াত খানা খাব আহিছে, মানে পাৰ্টি কৰি আছে, নাজানো কিবা কৰি আছে। এয়া মনোজ ৰাঙাটুৰিৰ সৈতে। এয়া আমাৰ তিনিজন প্লেয়াৰ আহি পাইছে, জিন্তু, মাফিয়া আৰু আমাৰ ৰাম। ব্লক এতিয়া গৈ থাকোঁ আমি। এখন মোক এৰি গ'ল গাইজ। এইবাৰ মই হাক অভাৰটেক কৰাত ট্ৰাই কৰোঁ অলপমান। এই জোৰ লগাকে হেচ্ছা। বাই মনোজ, বাই মাফিয়া, বাই। এইবাৰ মই জিন্তুক অলপমান অভাৰটেক কৰি দিম। এয়া চাওক, জিন্তু পিছত এটা পানীৰ বটল লৈ আহিছে, এইটো অতিকৈ দৰকাৰী। ভাল কাম কৰিছে, ভাল লাগছে। এইটো ছিগনেলটো কি মানে, ইয়াত টাৰ্ণিং আছে সেইকাৰণে এইটো দি দিছে। আগে আগে ৰাম যাই আছে, ৰামক অভাৰটেক কৰিব পাৰোঁ, নকৰোঁ দে গাইজ। আমি গল্ডেন ব্ৰিজ পালোঁ। আজি নেদেখাং গল্ডেন ব্ৰিজখন, আগতে বহুত দেখাইছোঁ, মানুহ পকি যাব না, বেয়া কথা। আমি দুধনৈ শনিবৰীয়া বজাৰ পাইছিলোঁহি। ইয়াতে জিন্তু এতিয়া মাফিয়া চাইকেলখন চলাইছে। এয়া জিন্তু চাইকেলখন চেঞ্জ পৰি গ'ল, এতিয়া উঠাম আমি। গাইজ আমাৰ ইনষ্টেণ্ট মেকানিক থাকে, আমাৰ লগতে থাকে। আমাৰ মাফিয়া ডাঙৰীয়াক আজি আছে বাবে আমি লৈ আহিছোঁ। সি লগে লগে 5 মিনিট নোহোৱাতে চেণ্ডেল উঠাই দিলে। এতিয়া আমি যাম আৰু। মাফিয়া ITI টপ ৰেংকাৰ আছিল। এইখনে গাইজ দুধনৈ শনিবৰীয়া বজাৰ। অলপ আমি গৈ থাকোঁ গাইজ। ৰাজা গাইজ, হেপি টু চি দিছ ৰাজা। হয়, আৰু আমাৰ আগতে আছে এপেক্স বেংক অফ দুধনৈ ব্ৰাঞ্চ। এইটো আমি গুৱাহাটী ৰোড পালোঁ এতিয়া। বলক গৈ থাকোঁ। চাওক গাইজ, দুধনৈ ব্ৰিজখন নাপাওঁতে ৰাইট চাইডে, মানে আমি সিপিনৰ পৰা আহিছোঁতো, ৰাইট চাইড পৰে। ৰাইট চাইডে এটা ৰাস্তা আছে, ৰাস্তা দি সোমাই গ'লে নাই। ইমানো মই মাল খাই অহা নাই, চৰি মনোজ। ইপিনে আপোনালোকে চিধাই গৈ থাকিব, মই দেখুৱাই আছোঁ। সেইদিন ৰাস্তাটো দেখুওৱা নহ'ল, আজি দেখুৱাই দিম, টেনশ্যন নাই। বিন্দাছ গৈ থাকক আমাৰ লগত। এইটো এটা চাৰিআলি আছে গাইজ, এইটো চাৰিআলিৰে সোমাব নালাগে, আগত আৰু এটা চাৰিআলি আছে। বলক গৈ থাকক, মানে গৈ থাকোঁ আমি, দেখুৱাই আছোঁ। আমি আহি আপোনালোকক দেখাব সক্ষম হৈছোঁহি সেইটো ৰাস্তা, যিটো ৰাস্তাৰে আমি সেই চেক্সি জেগাটোত, মানে ধুনীয়া জেগাটোলৈ যাম। বলক চাই থাকক আপোনালোকে। গাইজ ৰাস্তা বহুত বেয়া, এইটো ৰাস্তাৰে চিধাই গৈ থাকিলে হ'ব, পাৰে যদি দেখুৱাব ট্ৰাই কৰিম। কিন্তু ৰাস্তা বেয়াটো, চাইকেলখন ধৰিব লাগিব। গৈ থাককচোন, কিমান দেৰি পাৰোঁ দেখুৱাম। চাওক গাইজ ৰাস্তাৰ অৱস্থাই, আৰু আমি গৈ আছোঁ, বিৰাট বেয়া ৰাস্তা, বিৰাট মস্ত বেয়া ৰাস্তা। তাৰপিছত মনোজে ৰখি আছে, এয়া মনোজৰ বাইকখন। মনোজে চাকা থাকা লেতেৰা ভয় কৰে অলপমান, একো নাই, তাক যাব দিছোঁ, নহ'লে মাজত ফাৰ্ষ্ট মন নাই, একে জচতে গুচি যাম আমি। গাইজ আহি পালোঁ আমি এইখন স্পৰ্টিং ব্ৰিজ, উঠি থকা ব্ৰিজ, উৰি থকা ব্ৰিজ, যি বুলি এনেকুৱা কিয়। এইখানে হৈছে বাঘা, ইয়াতে আহি পাইছে। বাঘাত পেন আছে নে পেক লাগছে চাব পাৰে।
আজি দিবা বাৰে দিছে আজি ভালকৈ দেখা ভালকেতো দেখাই আছোঁ শ্ৰীলংকা যাই আছোঁ গাইজ শ্ৰীলংকা যাই আছোঁ ইণ্ডিয়াৰ পাৰে আহি পালোঁ আমি শ্ৰীলংকা আৰু কি দেখাব লাগে ইফালে এটা আমাৰ বয়সৰে এটা চলি মুস্কিল কিন্তু এতিয়াও কৈ দিম বেছি দহা নাই তথাপিও মুস্কিল একলাই মাছ পাইছোঁ বোলে ৰাভা আছাম কিবা ৰাভা আছামৰ হেড অফিচ মেইন অফিচ ভালকৈ গম নাপাওঁ বিৰাট বেয়া ৰাস্তা গাইছ মস্ত বেয়া ৰাস্তা চাইকেলৰ অৱস্থা চাওক গাইছ চবতকৈ চাফা চাইকেল এইখানে বেচাৰা দাঙি দাঙি নিছে নাজানো কিয় বনাইছে চাইকেল পৰা মিহি গাইছ আমি আহি খাৰা পালোহি বিৰাট বেয়া অৱস্থা আমাৰ মানে চাইকেলৰ মোৰ আৰু চাইকেলৰ মাত গিয়াৰকেইটা নাজানো কি বা পকা লগাহেন মুখে চুখে পেক চিটকে মোৰ গাঁতে পেক বজাই হৈ গৈছে তাৰপিছত এতিয়া যাই আছোঁ আমি জোৰে যাব নোৱাৰোঁ মুখে চুখে পেক নাকৰ সূতাতে সোমাব সেইকাৰণে লাহে লাহে যাই আছোঁ খাৰা পাৰ হ'লোঁ মানে এইখিনিও খাৰা বুলিয়ে কয় দেচোন তো যাই আছোঁ মনত এখন পিছত আছে মাফিয়া আৰু মই আগত চাওক তো বলক গৈ থাকোঁ নে কি কয় মাফিয়া এটা গান গাবা নেকি मेरी जाने मन बचपन का प्यार भूल नहीं जाना है सच्चा मेरे प्यार है दिल तुझे दिया है बचपन का प्यार भूल नहीं जाना है सुनो मेरी डार्लिंग यार तुझे किया है बचपन का प्यार भूल नहीं जाना रे তো গাইছ ভাল লাগছেতো আমি গৈ থাকোঁ ক'ব নোৱাৰোঁ মাটিমান পালে কৈ আছোঁ আপোনালোকক তো এতিয়ালৈ বাই গাইছ আহি মাটিয়ে পালোঁ মনোজাহন বহুত দূৰত আছে অকণো আহি পোৱা নাই যাহন কিয় ব্লাড হৈ যায় হয় গাইছ নাজানো কিবা হৈছে ঠিক আছে মানে মাটি আহি পালোঁ ইয়াতে লিপু চাওক এতিয়া মাফিয়া আৰু মই আগে আহি আছিলে মনোজাহন বহুত দূৰত আছে কিয় ইমান দেৰি ধৰ গম নাপাওঁ একো কোৱা নাই মই গাইছ আমি আহি পালোঁ মাফিয়া আৰু মই আহি পালোঁ মনোজাহন আহি পোৱা নাই আহি আছে দেখোন কিবা বস্তুবোৰ বেয়া হ'ল একদম বেয়া মানে সময় গলি গৈছে কিবা আমাৰ খানগিলাও নাই একলা লাগি আছে এই গাইছ মনোজাহন আহি পাল আন্ধাৰ লাইটটো দিম ৰ এই মনোজাহন আহি পাল ইয়াৰ যোনটো ইয়াৰ ৰাম তো ইয়াতে আমি এতিয়া অকণমান বহি অলপ পিছত ঘৰত যাওঁ আৰু এতিয়া ভিডিঅ'টো আমি এণ্ডিং কৰি দিওঁ এই গম নাযাওঁ বাই গাইছ কালি লগ পাম গুড নাইট